চিনকনাটা ঘৰলৈ কোনপিনে যাম জানো ময়ে গম পোৱা নাই আজি এখনো অহা নাই আজি বন্ধ নেকি বাৰু বন্ধ নহয় আমিচোন ডিব্ৰুগড়ৰ পৰা আহি পালোহি আমি ডিব্ৰুগড়ৰ পৰা আহি ইয়াত পালোহিচোন মা আন্ধা হ'ল যে এতিয়া কি কৰিম বিচাৰি নাপালে ইয়াতে শুই থাকিব লাগিব মই কিন্তু ইয়াত শুবলৈ নাই দে লাগিলে মই বিচাৰিয়ে শুমগে আজিহে ৰিচাৰ্জটো কাটিবলৈ পায় গাড়ী এখন অহা দেখিছো আমি পুঠিনেদি যাম বন্তি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্টি বৰুৱা বৰ ধুনীয়া দেখোন নামটো তোমাৰ থেংক ইউ আপোনাৰ চেহেৰাটো বেলেগ দেখোন দেই কি যে কয় আপুনি বিয়া পাতিলে নে নাই পতা বয়সে হোৱা নাই দেখোন বিয়া পাতিলে বিয়া খাবলৈ আহিম দেই মাতিব হ'ব বাৰু মাতিম তোমাক আপোনাৰ নামটো কি মোৰ ৰিয়েল নামটো টিখৰ আৰু মানুহবোৰে ঘৰৰ ওচৰৰ মানুহবোৰে লগৰবোৰে জোকায় আৰু টিখৰ ড্ৰাইভৰ বুলি টিখৰ ড্ৰাইভৰ এনেকেই চিঞৰে আৰু ভণ্টি লাগিব আৰু 2-3 ঘণ্টা লাগি যাব আপোনাৰ ঘৰত কোন কেনেকে আছে ঘৰত কোনো নাই অকলীয়া মানুহ মই আপোনাৰ মোবাইলটো দিয়কচোন ঘৰলৈ এবাৰ ফোন কৰোঁ লোৱা হেল্ল' গাড়ী এখন পালোঁ গৈ পাব লাগে আৰু 2 ঘণ্টামান লাগিব মোৰ মোবাইলটো ৰিচাৰ্জ নাইকিয়া হ'ল গাড়ী মালিকজনৰ পৰা ফোন কৰিছোঁ চাহ খোৱা ঠাণ্ডাই হৈ যাব দেখোন ভণ্টি বিস্কুট খোৱা মা মই চাহ নাখাওঁ বাহিৰত আইচক্ৰীম এটাকে খাওঁগে নালাগে থ যোৱা খাই আহাগে ভণ্টি যোৱা ইমান দিনে আপুনি ছোৱালী এজনীও পতোৱা নাইনে আপোনাৰ নাম্বাৰটো দিবচোন কেতিয়াবা কথা পাতিবলৈকে হ'ব হয় নি লৈ ল'ব বাৰু মোৰো কেতিয়াবা এনেই কথা পাতিব পাৰিম আপোনাৰ লগত তোমালোক পাইছাহি আৰু নামিব হৈছে আৰু ৰখাইছো পালাহি আমি পালোহি আপুনি যাব দেই বাই বাই কিশোৰ বাই যোৱা দেই আকৌ লগ পাম